গাইছ আমি গৈ আছোঁ আজি ইণ্টাৰনেশ্যনেল ট্ৰিপ। ক'ত গৈ আছোঁ আমি? ভূটান। ঠিক আছে, ব'লক গৈ থাকোঁ আৰু ন, দেখাই গৈ থাকিম আপোনালোকক। নমস্কাৰ বন্ধুসকল, আজি আমি গুৱাহাটীৰ পৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰাত ভূটানলৈ ওলাইছোঁ তামোলপুৰেদি। এই ব্লগত আপোনালোকে দেখিব সীমান্ত পাৰ হোৱা ভূটানৰ ধুনীয়া প্ৰকৃতি, ৰাস্তা আৰু সম্পূৰ্ণ ট্ৰেভেল অভিজ্ঞতা। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আহি বৰ্তমান জালুকবাৰী পাইছোঁ। জালুকবাৰী যোৱাৰ পিছতে আমি জালুকবাৰী পাৰ হ'ম এতিয়া, বেছি টাইম নাই। এই শৰাইঘাট পাই গ'লোঁ, চাওক। আমি এতিয়া ৰঙিয়া পালোঁ। ৰঙিয়াত এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ। ৰঙিয়াত ৰুটি পৰঠালৈ ব্ৰেকফাষ্ট কৰিলোঁ, বাছ এতিয়া আকৌ ওলাই গ'লোঁ। গৈ আছোঁ এতিয়া বৰ্তমান ৰঙিয়া পাৰ হৈ। ৰঙিয়া পাৰ হোৱাৰ পিছত তামোলপুৰ পাম। তামোলপুৰৰ পৰা লাহে ধীৰে গৈ ভূটান পাম। এতিয়ালৈকে পোৱাগৈ নাই, টাইম লাগিব। আপোনালোকে বাগান চাবলৈ আছে, বহুত নাজাৰাটো চাবলৈ আছে। ইমান ধুনীয়া পৰিৱেশ এটা। ব'লকচোন গৈ থাকোঁ, ব'লকচোন লাহে ধীৰে গৈ থাকোঁ, স্পীডত নহয়। চাওক এইখন বৰ্ড ক'ত গৈ আছে চাওক। বগা মাটি যায় এইটো ছাইডত, ৰাইট ছাইডত যায়। এইয়া লাহে ধীৰে পাম এতিয়া। এইখিনি পাই ৰাইট ছাইডে যায় বগামাটি, তেজপুৰ যাব পাৰি, মঙলদৈ যাব পাৰি। আমি লেফ্ট ছাইডে গৈছোঁ ভূটান। এইফালে লেফ্ট ছাইডে ভূটান যায়। ইয়াৰ পৰা লগভগ মিনিমাম আধা ঘণ্টাটো লাগিব মোটামুটি। কি ধুনীয়া পৰিৱেশ চাওক, ভূটান পায়েই গ'লোঁ, অলপ আছে। ই গ্ৰীণ কালাৰ পৰিৱেশ, কেনে লাগিছে? গ্ৰীণ কালাৰ পৰিৱেশ। ৰাস্তা চাওক, কিন্তু ৰাস্তা অলপ বেয়া হৈছে। আজি 2-3 বছৰ আগৰ ৰাস্তাটো বিৰাট ধুনীয়া আছিল, এতিয়া বহুত বেয়া হৈছে অলপ। হ'লেও সেউজীয়াৰ মাজত সোমাই গ'লে কিমান ভাল লাগে। সেউজীয়া পথাৰ, সেউজীয়া বাগিচা, সেউজীয়া পাহাৰ, আকাশখন চাওক, বগা কলা নীলা চব ওলাই গৈছে। যাব পাৰি স্পীডত 40, 50, 60ত যাব পাৰি। অলপ ৰাস্তা বেয়া কাৰণে অলপ কমাব লাগিব। আহি থাকক, গৈ থাকক, চিধা গৈ থাকক, বেকা বেকি কৰিব দৰকাৰ নাই। এইখন বাগান দেখিছেনে? কি সুন্দৰ বাগান। এইখনেই হ'ল বাগান। এই বাগানখনৰ পৰা আগলৈ ভিউটো, এইটো ৰাস্তাটো চাওক, গৈ থাকক। বেছি দূৰ নাই আৰু 10 মিনিট 15 মিনিটত আমি একদম বৰ্ডাৰ পাই যাম। গৈ থাকোঁ আৰু ন, গৈ আমি ভূটানৰ বৰ্ডাৰ পাম আৰু। এই চাই থাকক ভূটান বৰ্ডাৰ। অকণমান আগবাঢ়ি গ'লে ভূটান বৰ্ডাৰ। ৱেলকাম টু ভূটান বৰ্ডাৰ। এইখনে হয় ভূটান বৰ্ডাৰ, ভূটানৰ গেট। ৱেলকাম টু ভূটানৰ গেট, ৱেলকাম টু ভূটান গেট। ইমান ধুনীয়া ইণ্টাৰনেশ্যনেল চিটি চাওক। ইণ্টাৰনেশ্যনেল দেশ হয় এখন, দেশ ইণ্টাৰনেশ্যনেল দেশ। তাৰ ভিতৰত নাজাৰাটো চাওক। তাৰপিছত সেইখন ভিতৰৰ নাজাৰা, ধেৰ কিবা কিবি আছে। মাৰ্কেট আছে, নদী আছে, জুৰি আছে। এনেকৈ চাই আছোঁ, গৈ আছোঁ। গৈ ব্ৰিজ এখন পালোঁ।
ভূটানৰ মাৰ্কেট চাওক, ইমান ধুনীয়া দেখিবলৈ। এইবোৰেই হ'ল মাৰ্কেট। এইফালে গৈ থাকিলে মাৰ্কেট পাই গৈ থাকিব। এইখন এখন দোকান চাওক, এনেকেই আছে অলপ দোকান, হোটেল বজাৰ মাৰ্কেট। শ্বপিং কৰিব পাৰিব আপুনি। এনেকৈ গৈ গৈ চাব পাৰে খোজকাঢ়ি গাড়ী পাৰ্কিঙত বাইক থৈ। ভূটানত এটা ছুইমিং পুলো আছে। ছুইমিং পুলত আপুনি গা পা ধুব পাৰিব। 1 ঘণ্টাত 300 লাগে এজন মানুহৰ। গৰম চৰম লাগিলে আপুনি ইয়াতে গা চা ধুই অলপ এনজয় কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।